ছাত্ৰ ছাত্ৰীসকল অনুশীলনী 1.2 আৰম্ভ কৰিম আজি তো অনুশীলনী 1.1 আমি ইতিমধ্যে শেষ কৰিছো ডেসক্ৰিপচনত লিংকবোৰ দিয়া আছে তোমালোকে চাই লবা তো অনুশীলনী 1.2 ৰ প্ৰথম প্ৰশ্নটো আছে তলত দিয়া সংখ্যা কেইটা সংখ্যা ৰেখাত বহুৱা তাৰে 1 নম্বৰ প্ৰশ্নৰ প্ৰথম অংশটো হল 9/5 এই 9/5 ক আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব লাগে ঠিক আছে তো তোমালোকে যেতিয়া সংখ্যা ৰেখাত কোনো এটা সংখ্যা বহুৱাবা তেতিয়া তোমালোকে সদায় হৰটো চাবা যদি হেতু ভগ্নাংশ থাকে হৰটো লবটোতকে ডাঙৰ নে সৰু ইয়াতে দেখা পাইছো আমি হৰটো লবটোতকে সৰু যদি সৰু হয় তেন্তে প্ৰথমতে তোমালোকে কি কৰিবা হৰটোৰে লবটোক হৰণ কৰিবা তো 5 1 গুণ 5 4 নামিল গতিকে হ'ব 1 সমস্ত 5 ভাগৰ 4 এইটো এটা ভগ্নাংশ পালা নহয় এতিয়া চাবা এতিয়া এইটো এটা প্ৰকৃত ভগ্নাংশ পালো আমি হয়নে এক এটা পূৰ্ণ সংখ্যা পালো যোগ এটা প্ৰকৃত ভগ্নাংশ পালো আমি ইয়াত তো আমি ভাবিব লাগিব যে আমাৰ যেটো সংখ্যা হ'ব হি 1 পাৰ হৈ যাব কিন্তু 2 পাৰ নহয় অৰ্থাৎ ই 0 আৰু 2 ৰ মাজত থাকিব ঠিক আছে তো এতিয়া আমি সংখ্যা ৰেখাত সংখ্যাটো আঁকি দেখুৱাম তো তোমালোকে স্কেল আৰু পেন্সিল লৈ ধুনিয়াকে সংখ্যা ৰেখা অঙ্কন কৰিবা এডাল ঠিক আছে এতিয়া চাবা যেতিয়া তোমালোকে লক্ষ্য কৰিলা যে ই 0 আৰু 2 ৰ মাজত থাকিব তেতিয়া তোমালোকে যদি লবটো ডাঙৰ আৰু হৰটো সৰু থাকে তেতিয়া তোমালোকে হৰটোৰ লগত সৰ্বোচ্চ কিমান 2 ৰ আগত থাকিব গতিকে 2 ৰে হৰটোক পূৰণ কৰিবা কিমান হ'ব 2 5 গুণ 10 আৰু ই যেহেতু এটা ধনাত্মক সংখ্যা গতিকে ই 0 ৰ সোঁফালে থাকিব গতিকে ই 0 আৰু 2 ৰ মাজত থাকিব আৰু একো আছে ইয়াত ঠিক আছে তো এই 0 আৰু 2 ৰ মাজৰ কোনোবা এটা ঠাইত এই 5 ভাগৰ 9 সংখ্যাটো আছে এতিয়া আমি কি কৰিম যেহেতু ইয়াৰ হৰত 5 আছে আৰু ই 2 পাৰ নহয় গতিকে 5 2 গুণ 10 অৰ্থাৎ 0 ৰ পৰা 2 লৈকে আমি 10 ভাগ কৰিম 5 আমি 10 ভাগ কৰিলো ঠিক আছে এতিয়া এই 0 যেটো স্থান আছে এইটোক আমি লিখিম 5 ভাগৰ 0 ঠিক আছে 0ক যদি আমি 5 ৰে হৰণ কৰো কিমান পাম 0 পাম তাক আমি 5 ভাগৰ 0 লিখিলো তাৰ পৰৱৰ্তীটো হ'ব 5 ভাগৰ 1 তাৰ পৰৱৰ্তীটো 5 ভাগৰ 2 তাৰ পিছৰটো হ'ব 5 ভাগৰ 3 তাৰ পিছত ই হ'ব 5 ভাগৰ 4 তো 1 যেটো আছে 1 টো হ'ব 5 ভাগৰ 5 এতিয়া চাবা 5ক যদি 5 ৰে হৰণ কৰো কিমান 1 পাম নহয় ঠিক আছে তাৰ পৰৱৰ্তীটো হ'ব 5 ভাগৰ 6 তাৰ পিছৰটো 5 ভাগৰ 7 তাৰ পিছৰটো 5 ভাগৰ 8 তাৰ পিছৰটো 5 ভাগৰ 9 আৰু এইটো হ'ব 5 ভাগৰ 10 এতিয়া 10ক যদি 5 ৰে হৰণ কৰো কিমান হ'ব 2 এ আহিব হয়নে গতিকে আমি সমানে 10 ভাগ কৰিলো এতিয়া চাবা আমাক লাগে কিমান 5 ভাগৰ 9 তো এই স্থানটো হল আমাৰ 5 ভাগৰ 9 গতিকে এয়া হল 5 ভাগৰ 9 ৰ সংখ্যা ৰেখাত উপস্থাপন এতিয়া আমি 2 নম্বৰটো কৰিম 2 নম্বৰটো আমাৰ কি আছে -2/13 ঠিক আছে ইয়াত চাবা ইয়াত হৰটো ডাঙৰ আছে লবটো সৰু আছে গতিকে ইয়াত আৰু আমি আগৰ দৰে হৰণ কৰিব নালাগে ঠিক আছে ইয়াত আমি কি কৰিম এতিয়া চাবা যদি হৰটো ডাঙৰ থাকে আৰু লবটো সৰু থাকে তেতিয়া হৰ কিমান আছে চাবা ইয়াত 13 আছে আৰু ই যেহেতু ঋণাত্মক সংখ্যা যদি হৰটো ডাঙৰ থাকে লবটো সৰু থাকে তেতিয়া সদায় বুজিবা ই 0 আৰু 1 ৰ মাজত থাকিব কিন্তু ই যেহেতু ঋণাত্মক সংখ্যা গতিকে ই 0 আৰু -1 ৰ মাজত থাকিব এইটো জানি থবা তোমালোকে ঠিক আছে তো এতিয়া যেহেতু ই মাইনাস আছে গতিকে ই 0 ৰ বাওফালে হ'ব গতিকে ইফালে হ'ব আৰু 0 আৰু 1 ৰ মাজত হ'ব অৰ্থাৎ 0 আৰু -1 ৰ মাজত হ'ব যেহেতু ই ঋণাত্মক সংখ্যা যদি হৰটো ডাঙৰ থাকে লবটো সৰু থাকে
ঠিক আছে এতিয়া আমি কেই ভাগ কৰিম 0 আৰু 1 মাজত 13 ভাগ কৰিম ঠিক আছে হৰৰ সংখ্যা যিমান থাকে যদি প্ৰকৃত ভগ্নাংশত থাকে ঋণাত্মক আছে বাৰু এটো বেলেগ কথা কিন্তু যেহেতু হৰটো ডাঙৰ আৰু লবটো সৰু গতিকে সদায় হৰৰ সংখ্যা যিমান সিমান ভাগ কৰিব লাগে 0 আৰু 1 মাজত তো যেহেতু আমাৰ ঋণাত্মক আছে গতিকে -1 মাজত ঠিক আছে তো আমি 13 ভাগ কৰিম 1 1 2 3 4 5 6 7 8 9 10 11 12 13 ভাগ হৈ গ'ল ঠিক আছে এতিয়া এই -1 যেটো স্থান আছে এটুক আমি কি লিখিম -13/13 13 ৰে 13 হৰণ কৰিলে কিমান হ'ব 1 হ'ব গতিকে -1 এ হ'ব এইটো হ'ব -12/13 এটো -11/13 এটো -10/13 এটো -9/13 এটো -8/13 এটো -7/13 এটো -6/13 এটো -5/13 এটো -4/13 এটো -3/13 এটো -2/13 -1/13 আৰু এটো কিমান হ'ব 0/13 তেতিয়া 0 হৈ যাব তো আমাক কিমান লাগে -2/13 লাগে ক'ত আছে এইটো হল আমাৰ -2/13 হৈ গ'ল তো আহা আমি এতিয়া 3 নম্বৰটো কৰো 3 নম্বৰ প্ৰশ্নটো আছে -5/7 ইয়াত হৰটো ডাঙৰ গতিকে আমি কি কৰিম আমি সংখ্যা ৰেখা অঙ্কন কৰিম ঠিক আছে যেহেতু ই ঋণাত্মক গতিকে ই শূন্যৰ বাওফালে হ'ব আৰু যেহেতু হৰটো ডাঙৰ লবটো সৰু গতিকে ই 0 আৰু -1 মাজত হ'ব হয়নে এতিয়া আমি হৰ কিমান আছে 7 গতিকে ইয়াক আমি 7 ভাগ কৰিম 1 2 3 4 5 6 7 তো -1 টো কিমান হয় -7/7 হাতেৰে 7 হৰণ কৰিলে 1 হ'ব গতিকে -1 এটো হল -6/7 এটো -5/7 এটো -4/7 এটো -3/7 এটো -2/7 এটো -1/7 আৰু এটো মানে এটো হল 0/7 হয়না তো আমাক লাগে কিমান -5/7 এই যে ইয়াত আছে আমাৰ -5/7 তো এটো হল -5/7 সংখ্যা ৰেখাত উপস্থাপন এতিয়া আমাৰ 4 নম্বৰ প্ৰশ্নটো আছে -1/3 ইয়াতো একে হৰটো ডাঙৰ লবটো সৰু গতিকে আমি আঁকি দিলো সংখ্যা ৰেখা যেহেতু ঋণাত্মক গতিকে ই 0 আৰু -1 মাজত থাকিব হয়নে হৰ কিমান আছে 3 গতিকে 3 ভাগ কৰিম 1 2 3 তো এটো হ'ব -3/3 হয়নে 3 ৰে 3 হৰণ কৰিলে 1 গতিকে -1 হ'ব এটো হ'ব -2/3 এটো হ'ব -1/3 আৰু এটো হ'ব 0/3 তো আমাক লাগে কিমান -1/3 গতিকে এইটো হল আমাৰ -1/3 ঠিক আছে এতিয়া আমি 5 নম্বৰ 1ৰ পঞ্চম অংশটো কি আছে 3/2 ইয়াত লবটো ডাঙৰ হৰটো সৰু হয়নে গতিকে প্ৰথমতে হৰণ কৰি লওঁ 3 ক আমি 2 ৰে হৰণ কৰো যেনেদৰে আমি 1 নম্বৰত কৰিছিলো তো 1 বাৰ 2 বাকি থাকিল 1 গতিকে 1 সমস্ত 2 ভাগৰ 1 অৰ্থাৎ 1 পাৰ হ'ব কিন্তু 2 পাৰ নহয় অৰ্থাৎ 0 আৰু 2 ৰ মাজত থাকিব গতিকে আমি সংখ্যা ৰেখাডাল আঁকি লওঁ
যেহেতু এই ধনাত্মক সংখ্যা গতিকে শূন্যৰ সোঁফালে থাকিব 0 এইটো 1 এইটো 2 ঠিক আছে এতিয়া এইটো কিমান এইটো হল 2 ভাগৰ 0 হয়নে যেহেতু ই কাৰ মাজত থাকিব 1 পাৰ হৈছে কিন্তু 2 পাৰ নহয় সৰ্বোচ্চ কিমান 2 গতিকে এই 2 ক হৰটোৰে পূৰণ কৰিম 2 2 গুণ 4 অৰ্থাৎ 0 আৰু 2 ৰ মাজত আমি 4 ভাগ কৰিব লাগিব গতিকে 1 2 3 4 ভাগ কৰিলো এটো 0/2 এটো হ'ব 1/2 এটো হ'ব 2/2 এটো হ'ব 3/2 এটো হ'ব 4/2 4/2 মানে 2 এ আহি যাব গতিকে আমাক কিমান লাগে 3/2 এইটো হল আমাৰ 3/2 ঠিক আছে তো এয়া আছিল আমাৰ 1 নম্বৰ প্ৰশ্নৰ সমাধান আহা আমি এতিয়া 2 নম্বৰ প্ৰশ্নটো কৰো 2 নম্বৰ প্ৰশ্নটো দিয়া আছে তলত দিয়া সংখ্যাবিলাকৰ মাজৰ যিকোনো 5টাকৈ পৰিমেয় সংখ্যা লিখা ঠিক আছে তাৰে প্ৰথমটো আছে -3/5 আৰু 1/3 তো -3/5 আৰু 1/3 ৰ মাজৰ 5টা পৰিমেয় সংখ্যা আমি লিখি উলিয়াব লাগে ঠিক আছে ইয়াৰ বাবে আমি কি কৰিম প্ৰথমতে এই 5 আৰু 3 এই দুটা হৰ আছে দুটা ভগ্নাংশৰে ইহতৰ লসাগু উলিয়াম আমি 5 3 গুণ কিমান হ'ব 15 কাৰণ দুটাই মৌলিক সংখ্যা গতিকে মৌলিক সংখ্যা লসাগু কি হয় সংখ্যা দুটাৰ পূৰণফলে হয় গতিকে 5 3 গুণ 15 হ'ব লসাগু ঠিক আছে এতিয়া আমি -3/5 লিখি লম আৰু কি কৰিম এই হৰটো আমি লসাগুৰ সমান কৰিব লাগে গতিকে 15 কেতিয়া হ'ব 5ক আমি 3 ৰে পূৰণ কৰিলে 15 হ'ব তলত যেহেতু 3 ৰে পূৰণ কৰিছো ওপৰতো আমি 3 ৰে পূৰণ কৰিম ঠিক আছে তো তলত হৈ গল 15 আৰু ওপৰত হৈ গল 3 3 গুণ 9 আৰু মাইনাসটো একেদৰে থাকিল ঠিক আছে এবাৰ আমি 1/3 টুক লিখিম 1/3 আমি হৰটোক কি কৰিম লসাগুৰ সমান কৰিম গতিকে ইয়াত 5 ৰে আমি পূৰণ কৰিব লাগিব তলত যেহেতু আমি 5 ৰে পূৰণ কৰিছো ওপৰতো আমি 5 ৰে পূৰণ কৰিম গতিকে 5 1 গুণ 5 হৈ গল আৰু তলত 3 5 গুণ 15 হৈ গল ঠিক আছে এতিয়া ইয়াৰ পৰা আমি 5টা যিকোনো সংখ্যা লব পাৰো গতিকে আমি উত্তৰটো এনেকৈ লিখিম -3/5 আৰু 1/3 ৰ মাজৰ 5টা পৰিমেয় সংখ্যা হল এতিয়া চাবা -9/15 টো আমি বাওঁফালে লিখিলো আৰু 5/15 টো আমি সোঁফালে লিখিলো ঋণাত্মক গতিকে ইয়াক বাওঁফালে লিখিলো আৰু ই ধনাত্মক গতিকে ইয়াক সোঁফালে লিখিলো এতিয়া এই দুটাৰ মাজত কি কি সংখ্যা থাকিব পাৰে ইয়াতে থাকিব পাৰে -8/15 -7/15 -6/15 -5/15 -4/15 ঠিক আছে আৰু থাকিব -3/15 -2/15 -1/15 0/15 1/15 2/15 3/15 আৰু 4/15 ঠিক আছে গতিকে আমাক 5টা লিখিব কৈছে আমি কি কি লিখিলো -8/15 -7/15 -6/15 -5/15 আৰু -4/15 এই দুটা আমি লিখিব নালাগে ঠিক আছে গতিকে আমাৰ উত্তৰটো হ'ব এইকিটা সংখ্যা এতিয়া আমি 2 নম্বৰটো কৰো 2 ৰ দ্বিতীয় অংশটো -2/3 আৰু 5/3 এই দুটাৰ মাজৰ পৰা 5টা পৰিমেয় সংখ্যা উলিয়াব লাগে ঠিক আছে ইয়াত সোৱা দুটাৰে হৰ একে যদি দুটাৰে হৰ একে থাকে তেতিয়া আমি কি কৰিম আমাক কেইটা উলিয়াব কৈছে 5টা উলিয়াব কৈছে ঠিক আছে আমি কি কৰিম 5তকৈ বেছি যিকোনো সংখ্যাৰে আমি পূৰণ কৰিম
অৰ্থাৎ -2/3 আছে 5তকৈ মই 1 বেছি ল'লোঁ মই 6ৰে পূৰণ কৰিলোঁ যেতিয়া হৰ একে থাকিব তেতিয়া এনেকুৱা কৰিবা ঠিক আছে গতিকে ইয়াত হৈ গ'ল 3 × 18 আৰু ইয়াত 2 × 12 যেহেতু মাইনাস আছে গতিকে মাইনাস আৰু 5/3 ইয়াতো আমি 6ৰে পূৰণ কৰিম তলত হৈ গ'ল 3 × 18 ওপৰত হৈ গ'ল 5 × 30 ঠিক আছে এতিয়া -2/3 আৰু 5/3 মাজৰ 5টা পৰিমেয় সংখ্যা হল এতিয়া কি কৰিবা -12/18 ইফালে লিখি লোৱা আৰু সোঁফালে লিখি লোৱা 30/18 ইয়াৰ মাজৰ আমি 5টা পৰিমেয় সংখ্যা লিখিব লাগে বহুত কিটা উলিয়াব পাৰিম চাবা তোমালোকে -12/18 ৰ আগত আহিব -11/18 তাৰ আগত আহিব -10/18 ঠিক আছে ইফালৰ পৰা আহা এতিয়া 30/18 ৰ আগত কোন থাকিব 29/18 হয়নে তাৰ আগত কি থাকিব 28/18 তাৰ আগত কি থাকিব 27/18 হয়নে এই 5টা হৈ গ'ল এই দুটা লিখিব নালাগে ঠিক আছে এনেকৈ আৰু লিখিব পাৰিবা তো এতিয়া আহা আমি 3 নম্বৰটো কৰোঁ 2 নম্বৰৰ তৃতীয়টো আছে -5 আৰু -4 তো এনেকুৱা ক্ষেত্ৰত চাবা প্ৰতিটো সংখ্যাৰ তলতে এটা 1 থাকে গতিকে এইটোক লিখিলোঁ -5/1 তো আৰু এই -4টোক লিখিলোঁ -4/1 এতিয়া আমাক কেইটা লাগে 5টা লাগে গতিকে ইয়াতো 6ৰে পূৰণ ইয়াতো 6ৰে পূৰণ তেতিয়া 5 × 6 = 30 হৈ গ'ল 1 × 6 = 6 আৰু যেহেতু ইয়াত ঋণাত্মক চিন আছে গতিকে এইটো মাইনাস দি দিলোঁ ইয়াতো একেদৰে ইয়াত 6ৰে পূৰণ কৰিলোঁ ইয়াকো 6ৰে পূৰণ কৰিলোঁ 6 × 1 = 6 হৈ গ'ল ইয়াত 6 × 4 = 24 এইটো মাইনাস হৈ গ'ল ঠিক আছে এতিয়া এতেকে -5 আৰু -4ৰ মাজৰ 5টা পৰিমেয় সংখ্যা হল এতিয়া কি কৰিম -30/6 প্ৰথমে লিখি ললা আৰু ইফালে লিখা -24/6 ঠিক আছে ইয়াৰ আগৰটো কি হ'ব -29/6 -28/6 -27/6 -26/6 -25/6 এই দুটা লিখিব নালাগে কাৰণ ইহঁতৰ মাজৰ লিখিব কৈছে হয়নে তো -29/6 -28/6 -27/6 -26/6 আৰু -25/6 ঠিক আছে এতিয়া আমি 4 নম্বৰটো কৰোঁ 4 নম্বৰটো কৈছে -2/-3 আৰু 3/7 ঠিক আছে তো -2/-3 এইটো মানে কি 2/3 নহয় জানো ওপৰে তলে মাইনাস আছে দুইটাই কাটি যাব 2/3 হৈ গ'ল আৰু এইটো হ'ব 3/7 ঠিক আছে তো দুটাৰ লসাগু কিমান 3 × 7 = 21 গতিকে ইয়াতো 7 পূৰণ দিম ইয়াতো 7 পূৰণ দিম ঠিক আছে 7 × 2 = 14 3 × 7 = 21 ইয়াতে আমি কি কৰিম 21 লসাগু হলে 3 পূৰণ দিম ওপৰত তলতো 3 পূৰণ দিম গতিকে হৈ গ'ল তলত 21 ওপৰত 9 ঠিক আছে এতিয়া আমি লিখিম -2/-3 আৰু 3/7 ৰ মাজৰ 5টা পৰিমেয় সংখ্যা হল
তো 5টা পৰিমেয় সংখ্যা লিখিব লাগে এতিয়া ইয়াত লিখা 14/21 আৰু ইয়াত লিখা 9/21 তো 14 আগত কি হ'ব 13/21 12/21 11/21 10/21 চাৰিটা ওলাল এটা নোলাল ঠিক আছে এনেকুৱা পৰিবেশত তোমালোকে পাবা কাৰণ এই দুটাটো আমি লিখিব নোৱাৰো চাৰিটা ওলাই গল এটা নোলাল গতিকে এনেকুৱা ক্ষেত্ৰত কেতিয়াবা যদি তোমালোকে কৰি পোৱা তেতিয়া আকৌ গোটেইটো কাটি নেপেলাবা তুমি ইয়াৰ পৰাই আৰু এটা উলিয়াব পাৰা ঠিক আছে তো সুবিধা হ'ব তোমালোকৰ যে যিকোনো দুটা সংখ্যা লৈ লোৱা ইয়াৰ মাজৰ পৰা ধৰা মই ললো 12 তলত 21 এটো ললো যোগ 11 আৰু 21 এটো ললো এই দুটা যোগ কৰি দিম এতিয়া ঠিক আছে ইপিনে কৰো দুইটাৰ লসাগু কিমান 21 তো দুইটাৰ লসাগু 21 ওপৰত হ'ব 12 তলত হ'ব যোগ 11 ঠিক আছে তো তলত 21 12 11 23 এইখিনি হল নহয় ইয়াক এতিয়া কি কৰিবা তোমালোকে হৰণ 2 কৰি দিবা ঠিক আছে 2 যেতিয়া হৰণ কৰিলা তেতিয়া কি হ'ব ই 23/21 হৰণ ইয়াত 2/1 ধৰিব পাৰা তুমি প্ৰতিটো সংখ্যাৰ তলত এক থাকে বা 23/21 ইনটু এটো উল্টি যাব নহয় পূৰণ হোৱাৰ লগে লগে এনেকুৱা হ'ব ইকুৱেল টু 23/2 2 গুণ 4 আৰু 2 1 গুণ 2 42 তো 5 নম্বৰ সংখ্যাটো এইটো হ'ব গতিকে এতিয়া আমাৰ উত্তৰটো কি হ'ব ইয়াত যেহেতু আমাৰ পাঁচটা ওলোৱা নাছিল এতিয়া আমি 5 নম্বৰটো পালো এইটো 23/42 গতিকে 13/21 12/21 11/21 তাৰ পিছত 10/21 আৰু এটা হ'ব 23/42 পাঁচটা আহি গল ঠিক আছে এইখিনি আমাৰ 2 নম্বৰ প্ৰশ্নৰ আটাইকেইটা অংকৰ সমাধান এতিয়া আমি আহা 3 নম্বৰটো কৰো 3 নম্বৰ প্ৰশ্নটো আছে আমাৰ -2/5 তকৈ ডাঙৰ আৰু 1/2 তকৈ সৰু যিকোনো পাঁচটা পৰিমেয় সংখ্যা লিখা তো ইয়াত -2/5 তকৈ -2/5 তকৈ ডাঙৰ হ'ব লাগিব কৈ ডাঙৰ আৰু 1/2 তকৈ সৰু তাৰমানে এই দুটাৰ মাজৰে লিখিব লাগিব ইয়াতকে ডাঙৰ হ'ব লাগিব ইয়াতকে সৰু হ'ব লাগিব এতিয়া আমি দুটাৰ হৰ দুটা দেখিম এটাত 5 আছে এটাত 2 আছে গতিকে লসাগু কিমান হ'ব 10 হ'ব গতিকে -2/5 ইনটু 2 কৰিলে 10 হ'ব এটো ইয়াতো 2 কৰি দিলো হৈ গল এটো -4 এটো হৈ গল 10 আৰু ইয়াত 1/2 আছে ইয়াত ইনটু 5 ইয়াতো ইনটু 5 তো 1 5 গুণ 5 2 5 গুণ 10 তো এই দুটাৰ মাজৰ পৰিমেয় সংখ্যা লিখিলে হল গতিকে উত্তৰ লিখো এতিয়া -2/5 তকৈ ডাঙৰ আৰু 1/2 তকৈ সৰু পাঁচটা পৰিমেয় সংখ্যা হল এতিয়া ইয়াৰ আগত কোন আছে -4/10 ৰ আগত কোন আছে -3/10 আছে তাৰ পিছত তাৰ আগত -2/10 আছে তাৰ আগত -1/10 আছে তাৰ পিছত 0/10 আছে মানে 0 আছে তাৰ পিছত +1/10 আছে আৰু 2/10 আছে 3/10 আছে 4/10 আছে হয়নে আমাক পাঁচটা লাগে গতিকে আমি পাঁচটা লিখিলো এয়া আছিল আমাৰ 3 নম্বৰ প্ৰশ্নৰ সমাধান গতিকে অনুশীলনী 1.2 আমি শেষ কৰিলো তোমালোকে ভালদৰে এইকিটা গণিত প্ৰেক্টিস কৰিবা গতিকে আগলৈ আৰু আমি
পৰৱৰ্তী ভিডিঅ'ৰ আগৰ পাঠসমূহ লৈ আহিম ধন্যবাদ